পুনৰবাৰ আপোনালোক সকলোলৈকে মোৰ চেনেলৰ ফালৰ পৰা স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কম বস্তুৰে কম সময়তে হোৱা এটি ইজি ৰেচিপি। কেৰাহীখন পাতি দিলোঁ গেছত গৰম হ'বৰ কাৰণে। এইখিনি কচু মই দিনতে কাটিছিলোঁ, কাৰণ ৰাতি বৰষুণ পৰিছিলে, সেইকাৰণে মই অলপ ৰ'দত দিছিলোঁ। কচুৰ লগতে মছন্দৰী পাত কেইটামানো আছে, এইখিনি ধুনীয়াকৈ ধুই কাটি ল'লোঁ সৰু সৰুকৈ। এয়া কেৰাহীখন গৰম হোৱাত ইয়াতে ডাইৰেক্ট কটা কচুখিনি দি দিম। খুব কম পাইছিলোঁ একচুৱেলি মই বিচাৰোঁতে, একেবাৰে নিজৰ বাৰীৰ হয়, একেবাৰে কম পৰিমাণৰ। এইখিনি ঢাকি দিলোঁ। ইয়াৰ পৰা যিটো পানী ওলাব সেই পানীটো একেবাৰে শুকাই যাব দিব, নহ'লে হয়তো খজুৱাব পাৰে। এতিয়া মই ইয়াতে জলকীয়া দিলোঁ, নিমখো দিম সোৱাদ অনুসৰি যিমানখিনি প্ৰয়োজন। পানী অকণমান দিব লাগিব, দি লৰাইছোঁ। ইয়াত পানী অকণমান সৰহকৈ দিব লাগে, মই আৰু অকণমান দিম বাৰু। আৰু অকণমান দিম, দি পেলাই মই ঢাকি দিম। বেছি টাইমৰ কাৰণে নহয়, 10 মিনিটমানৰ কাৰণে ঢাকি দিম মই। এয়া চাওক, 10 মিনিটৰ পিছত পূৰা উতলি আছে। কচুখিনি সিজিছে, প্ৰায় 70% মান সিজি গৈছে। মই জলকীয়াখিনি ভাঙি দিছোঁ, এটাই দিছোঁ বাৰু, বেছি জলকীয়া নাই দিয়া যিহেতু মোৰ পৰিমাণটো কম। এনেও শাক পাচলিবোৰ মানে তেলত দিয়াৰ লগে লগে বা এনেও সেকিলেও হয় বা পুৰিলেও হয়, কমি যায় পৰিমাণটো। তো মই আকৌ অলপ টাইমৰ কাৰণে ঢাকি দিলোঁ। এয়া চাওক, আকৌ সেই 5 মিনিটমানৰ পাছত ঢাকিলে চাওক কচুখিনি ট'টেলি সিজি গ'ল। এতিয়া মই ভাঙি দিছোঁ গোটেইখিনি। আৰু এটা বস্তু প্ৰয়োজন হ'ব ইয়াতে, নেমু ৰস। আপোনালোকৰ লগত যদি বিলাহী থাকে দিব পাৰে, কিন্তু মই আজি নেমু দি খালোঁ, কেনেকুৱা লাগে। মই এফাল নেমু কাটি তাৰ ৰসটো মই উলিয়াই লৈছিলোঁ, সেইখিনি ইয়াতে মই দি দিম। পানীটো একেবাৰে যেতিয়া শুকাই যাব তেতিয়া মই দিম ইয়াতে। কেতিয়াবা কি হয়, আমাৰ কচু জুইত পিটিকি খাবলৈ মন যায়, আৰু সকলোৰে ঘৰতেতো জুইৰ সুবিধা নাথাকে, আৰু গেছতো কৰিবৰ কাৰণে কলপাত বিচাৰিব লাগিব, অলপ প্ৰব্লেমো হ'ব পাৰে। সেইকাৰণে এইটো একেবাৰে সহজ। কাটক, ডাইৰেক্ট কেৰাহীত দিয়ক, পানীত সিজাওক, নিমখ দিয়ক, জলকীয়া দিয়ক, যিকোনো টেঙা দিব পাৰে। একেবাৰে ইজি, খুবেই টেষ্টি। গৰমত খাব, মই এনেকৈ প্ৰায়ে খাওঁ, খুব ধুনীয়া লাগে আৰু একেবাৰে নখজুৱাই। এয়া এতিয়া নেমু ৰসটো মই দি দিম ইয়াতে, দি দিলোঁ। তাৰপিছত 2-3 মিনিটমান লৰাই দিলোঁ, আৰু তাৰপিছত গেছ অফ কৰি গাৰ্নিচিং নিজৰ হিচাপমতে কৰিব পাৰে, তেনেকৈ কৰে। এয়া মোৰ টেষ্টি, একেবাৰে সহজ, খুব কম সময়তে হোৱা, খুব কম বস্তুৰে হোৱা এয়া কচু পিটিকা। শেষত আপোনালোকলৈ এটাই ৰিকুৱেষ্ট, যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মোৰ চেনেলটো। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। পুনৰবাৰ আহি আছোঁ আকৌ এটা নতুন ৰেচিপিলৈ। আজিলৈ ধন্যবাদ।